এই খুব সুন্দৰ প্ৰতিভা এটা আজি লগ পালোঁ জীৱন নাথ আমাৰ দৰং জিলাৰ হাপামাৰত বোলে ঘৰ তেওঁৰ এই জীৱন দা এই আপোনাৰ চিনাকিটো দি দিয়ক পৰিচয়টো দি দিয়ক মোৰ নাম শ্ৰী জীৱন নাথ গাঁও কটাহী ৰাজঘাট আমাৰ দৰং জিলাৰ কটাহী ৰাজঘাট চবে চিনি পাব কটাহী ৰাজঘাট আমাৰ যিটো মহলীয়াৰ পৰা আছে মহলীয়াৰ পৰা আগত হাপামাৰৰ পৰা মানে হেৰি হ'ব নেকি এই খতৰা মন্দিৰৰ ওচৰত হ'ব প্ৰায় ৰাজঘাট ঠিক আছে এই আৰু আমাৰ জীৱনদাৰ কণ্ঠত ইমান ধুনীয়া প্ৰতিভা আজি প্ৰকাশ হৈছে এই ভিডিঅ'টোৰ জৰিয়তে চবে দেখা পাব ধুনীয়াকৈ চাব চবে মই দেখাইছোঁ ভিডিঅ'টো ধুনীয়াকৈ ৰাখিছোঁ বিয়া নাম এই বিয়া গীত নাম লোকৰ গীত আৰু যে কিমান কি বাঁহী বাদন ই বা জীৱনদা সঁচাকৈ আচৰিত দেই কিন্তু বহুত ধুনীয়া বহুত হেৰি কৰিছে এই আৰু কিবা নতুনকৈ কিবা সেনেকুৱা বিহু চিহু হেৰি কৰা নাই নেকি বিহু বক্কা গাঁও নাযায় বিহু বক্কাই গাঁও নাযায় নে বিহুটো কমকা গাঁও বিহু গানৰ এটা শুনিবা খুব এটা ইচ্ছা আছিলে বিহু গান আপুনি প্ৰেক্টিছ কৰিবচোন বিহু গানৰ হেৰিটো আপোনাৰ আপোনাৰ হেৰিত ভাল লাগিব আপোনাৰ আৱাজটো ধুনীয়া ঠিক আছে ভিডিঅ'টো চাওক ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো চেনেলটো মোৰ আহক চাওঁ আহক Dora
ভৈলা লেখামে কৰিব নামৰ ক'লে পঢ়া শুনা একো নাই শুনা শুনা ভাগিয়া